Hi guys, welcome to my YouTube channel from মামাহাৰ ঘৰ। আজি মামাহঁতৰ ঘৰৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু আজি আছে শংকৰদেৱ শিশু নিকেতন বাঘমাৰা, মানে মই ক্লাছ 2ৰ পৰা ক্লাছ 8লৈকে পঢ়া স্কুলখনত ৰূপালী জয়ন্তীৰ ফাংচন আছে। কাইলৈ গ'ল ফাংচনটো, কালি ফাংচন আছিল প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ আৰু আজি আছে ফাংচন। আজি আছে পাপৰি গগৈ গায়ক আছে আৰু এতিয়া দুপৰীয়া অকণমান তাৰমানে কিবা আছে আৰু ছাত্ৰ ছাত্ৰীবিলাকৰ, গতিকে ভিডিঅ'টো চাই থাকক শেষলৈকে কি হয়। আমাৰ অকণমান ওলোৱা হ'ল আৰু অকণমান বাকী আছে। ভাতখিনি খাই ল'ম, মামীয়ে ভাত বাঢ়িছে আৰু তাৰমানে এতিয়ালৈকে কৈছোঁ কামটো বিজি আছোঁ। এনেকৈ এখেতক দি আছোঁ আৰু তাৰপিছত এখেতক দিম আৰু যোনে কেনেকৈ ধৰি আছে তেখেতকো দিব আৰু ঠিক নাই। ভিডিঅ'টো লাষ্টলৈকে চাই থাকক। চ' ৰেডি হৈ গ'লোঁ, এতিয়া যাবলৈ বাকী। আমি ঘৰৰ পৰা ওলাই আহিলোঁ আৰু ঘৰৰ পৰা ওলাই আহি বৰ্তমান ৰখি আছোঁ ইয়াতে। আৰু আমি এনেকৈ গৈ পালোঁ আৰু গৈ পেলাই এইটো ৰাস্তাটো দেখিছে, শংকৰদেৱত যোৱা ৰাস্তাটো। আৰু এইজনী যে ছোৱালীজনী দেখিছে, মোৰ ভণ্টি হয়। ছোৱালীজনী গান গাইছে আৰু এনেকৈ মানুহবোৰতো দেখিবলৈ পাইছে। এইকেইজনে হাই কৰিব ধৰিছে। আৰু এই যে মানুহজন আহিছে, আপোনালোকেতো সকলোৱে চিনি পায়, ৰঞ্জিত দাস, কেবিনেট মন্ত্ৰী হয়। মোক হাই কৰি গৈছিল, ভাল লাগিল। আমি ধুনীয়াকৈ তাৰমানে চুলিখিনি মোৰ ভালে আছে, কিন্তু ইহঁতৰ তাৰমানে বেয়া হৈ গৈছে। গতিকে ইহঁতে মূৰটো চুচিবলৈ যাব আৰু চুচিবলৈ যাব মূৰটো। মোৰ তাৰমানে আকৌ ডিউটি কৰি গ'ল, এই আপোনালোকে দেখিব পাৰিছে। আকৌ মূৰৰ তাৰমানে চাই কৰি দিছোঁ আৰু এখেতৰো কৰিব লাগিব। আছোঁ গতিকে ভিডিঅ'টো এণ্ডলৈকে চাই থাকক, কি হয় চাই থাকক। আৰু ইয়াৰ পিছত কৰাছ গালে। কৰাছৰ পিছত এই যে দেখিছে, এই মডেলিং শ্ব' কৰিছে ছোৱালীকেইজনীয়ে, মোৰ ছিনিয়ৰ হয় আৰু এজনী হয় আমাৰ লগৰে। বহুত ধুনীয়াকৈ মডেলিং শ্ব' কৰিছে, চাই বহুত ভাল লাগিলে। দীঘলকৈ দিবৰ বাবে সম্ভৱ নহয় যিহেতুকে টাইমটো বহুত হৈ যায়, গতিকে স্পীডতে অকণমান দেখাই দিছোঁ। চাওকচোন কি ধুনীয়াকৈ সিহঁতে পাৰিছে। আপোনালোক সকলোকে কৈ দিওঁ যে বিকি কলিতা আমাৰ শংকৰদেৱ শিশু নিকেতন বাঘমাৰাৰে এক ষ্টুডেণ্ট, প্ৰাক্তন ছাত্ৰ।
বাই বাই টাটা বাই 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 সঁচাকৈ বহুত বেছি ভাল লাগিল বহুত দিনৰ মূৰত শংকৰদেৱত গ'লোঁ আৰু বহুত মিছ কৰোঁ এতিয়া আৰু গাইজ মই টোপনিৰ পৰা উঠি সাৰ পালোঁ সাৰ পোৱা অলপ দেৰি হ'ল আৰু কালি ৰাতি তাৰমানে আহোঁতেতো দেৰিয়ে হৈ গ'ল সেইকাৰণে ব্লগটো এণ্ড কৰা নহ'ল ভাবিছোঁ এতিয়া এণ্ড কৰি দিওঁ আপোনালোকক বাই বাই কৈ দিওঁ যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব দেন বাই বাই